हेलो गाइस वेलकम टू माय मानसपतिम ब्लॉग। तो माने এইকেইদিন মানে বৰষুণ দি আছে, গোটে বোকা হৈ আছে মানে আমাৰ চোতাল। তো এইকাৰণে আজি এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ। তো মই আজি মানে এখন চাইকেল অৰ্ডাৰ দিছিলোঁ। তো সেই চাইকেলখন ফ্লিপকাৰ্টতে দিছিলোঁ। তো আজি আহি পালেহি। তো মানে এইখন মানে অকণমান চলাবলৈও দিগদাৰ হয়, তাৰপিছত আৰু লেডিজ টাইপো। তাৰপিছত এইখনতো ভিডিঅ' পাব কেতিয়াবা। তো এইখনটো বনাম। তো আজি মানে চাইকেলখন পালেহি। তো এইখন এতিয়া আনবক্সিং কৰোঁ বোলক। তো এতিয়া বোলক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। গাইছ কালি মানে কেছটো এনেকুৱা হ'ল, মই ভিডিঅ'টো মানে আৰম্ভ কৰোঁতে 2:30 ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। তো মানে কালি পাৰ্চেলটো পাওঁতে তো সন্ধিয়াই হ'লগৈ। তো ফিট কৰি মেলি তো গধূলিয়ে হ'লগৈ। তো সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। তো এতিয়া ফিটিং কৰি হৈ গ'ল গোটেইখন। এইটুকা বাৰু গোটেইটুকা লাগি আহিছিলে পিছৰ ছাইডটো। তো আগৰ চকাটো লগাইছোঁ, তাৰপিছত এই হেণ্ডেলডাল, তাৰপিছত আকৌ এই গেৰডাল লগালোঁ। ইয়াত 7টা গেৰ আছে। তাৰপিছত এই আগত এই লাইটৰ দৰে এটা লগালোঁ, বগা লাইট। আৰু পিছপিনে এইটো আৰু চিটটো লাগি নহা আছিলে, এইটো লগালোঁ। তাৰপিছত আৰু এই ফ্লাক্স এটা আহিছে। তাৰপিছত আৰু পেণ্ডেল নাই লগা আছিলে, এইটো এইকেইটকা লগালোঁ। এই পিছৰ ছাইডটো মানে গোটেইটো লাগিয়ে আহিছিলে। তো এয়াই গাইছ, এই বাকচটোত আহিছিলে চাইকেলত লগোৱা ফ্লাক্স এটা। ফ্লাক্সটো বা লগালোঁ ইয়াত। তো এতিয়া ইয়াত আৰু কিবাকিবি কাগজ কেইখনমান দিছিলে, ইয়াত কেনেকৈ লগায়। তো ইয়াতে পিকচাৰ আছে। তো ইয়াৰ পৰা চাই লগাব পৰা যায়। কেইখনমান আছে কাগজ লগাই দিছোঁ। তাৰপিছত ইয়াত মানে চাইকেলখনৰ লগত ৰেঞ্চ এটা দিছে এইটো। তো চাইকেলখন লগাওঁতে এইটো ইউজ হ'ল। আৰু এডাল দিছিলে, এইটো এটা দুটা বস্তু। চাইকেলৰ মডেলটো এইটো কিবা লেডাৰ চাইকেল। তো এই বাকচটোতো আছে। বাকচটো দেখিছে নে কেনেকুৱা ডাঙৰ। কালি মানে এই চিট লৈ আহিলোঁ। তো এনেই বাইক চাইকত আনিবলৈ দিগদাৰ হয়, বাকচটো ডাঙৰ হয়। গাইছ চাইকেলখনত মানে আৰু কি বস্তু আছে তো সেইবোৰ দেখুৱাই আছোঁ। তো ভিডিঅ'টো চাই থাকক। চাইকেলখন মানে গিয়েৰ লগা হয়। তো গিয়েৰ 7টা আছে। তো ইয়াত এইটো নিউট্ৰেল। তো ইয়াত লগাব পাৰি। এয়া 7 নম্বৰলৈকে আছে, 1ৰ পৰা এয়া 7লৈকে আছে। তো এইফালে গাইছ দুখন ডিছ ব্ৰেক আছে। তো এইটো আগৰ চকাটোত এইখন। তো আৰু পিছৰ চকাটোত এইখন আছে। গাইছ চাইকেলখনৰ মডেলটো দেখুৱালোৱে। তো আপোনালোকে লয় যদি ল'ব পাৰিব। তো ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব। তো আপোনালোকে ক্লিক কৰি তো লয় যদি লৈ ল'ব পাৰিব। আৰু তো অফাৰো দি আছে বহুত শতাংশ। গাইছ মোৰ চাইকেলখন এতিয়া ধুনীয়া এটা লোকেশ্যনলৈ লৈ আহিলোঁ। তো এইফালে চাওক, এতিয়া এইকেইদিন পূৰা বৰষুণ দি আছে। গোটেই পথাৰত পানী ভৰ্তি। তো এইখন চাইকেলখন। তো এতিয়া চিনেমেটিক শ্বট এটা চাই লওক, ধুনীয়া আছে। গাইছ মানে আমাৰ নাম পিনে ওলাই আহিছিলোঁ। তো নতুন চাইকেলখন লৈ তো ফটো চটো মাৰিবলৈ আৰু ভিডিঅ' কেইটামানো বনাবলৈ। তো এইফালে মানে এইবাৰ পানী হৈ গ'ল পূৰা। তো এইটো চাইডেও হৈ আছে। তো দেখুৱাইছোঁ, এইটো চাইডেও দেখিছেনে গোটেই পানী হৈ গ'ল। তো আৰু বৰষুণ দি থাকিলে চাগে ৰাস্তা মানুহ পাবহি। ৰাস্তালৈকে পানী পাই যাবহি। ভিউটো কিন্তু মজা লাগিছে। তাকে ফটো 2 কপিমান মাৰিলোঁ। তো ইনষ্টাগ্ৰামৰ আইডিটো থাকিব। তো তাত গৈ ফ'ল' কৰি দিবগৈ। তো
তো ফটোবোৰত লাইক কৰি দিব। গাইজ আজিৰ ভিডিঅ'টো তো কেনেকুৱা পালে কমেণ্টত জনাব। তো মোৰ নতুন চাইকেলখন লৈ তো কেইটামান লং ৰাইডত যাব লাগিব। তো মৰম চেনেহ দি থাকিব আৰু চেনেলটোক। তো ভিডিঅ'বোৰ চাই থাকিব। তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। বাই বাই।